খৰাই পাতিবৰ বাবে এয়া আমি কলপাত কাটিবলৈ লৈছোঁ দুইটাই ৱাল বগাই বগাই এই চুটি চাপৰ মানুহ হ'লে হেয়াই দিগদাৰ হয় যতে ততে বগাবলগীয়া হয় মুঠতে যিমান কষ্ট হয় হওক আজি পাত কাটিহে এৰিম ইমান ভাল নহয় তথাপিতো 4খন আগলি পাত পালোঁ আৰু ইয়াৰ কাম চলাব লাগিব এতিয়া কলপাতখিনিত অকণমান পানী ছটিয়াই ল'লোঁ কলপাত বোলে নোধোৱাকৈ ঘৰৰ ভিতৰলৈ সোমাব নাপায় সেইটো কাৰণে ছটিয়াই ল'লোঁ পিছত ভালকৈ ধুব লাগিব খৰাই পাতিবৰ বাবে এয়া বুট মগু আৰু অকণমান চাউল তিয়াই থৈ দিছোঁ বাকীবোৰ অনা নাই তামোল পাণ ফলমূল কি আনে আৰু অলপ অলপ এওঁ আনিবগৈ আৰু এইফালে কাবেলি চানা তিয়াই থৈ দিছোঁ ৰাতি লুচিৰ লগত খাবৰ বাবে হেল্ল' এভৰিৱান মই চয়নিকাই আপোনালোক সকলোকে বহুত দিনৰ মূৰত হ'লেও পুনৰবাৰ মোৰ ইউটিউব চেনেলটোলৈ স্বাগতম জনাইছোঁ আজি হ'ল শুভ জন্মাষ্টমী আজি এই পবিত্ৰ দিনটোতে আপোনালোক সকলোকে আন্তৰিক শুভকামনা জ্ঞাপন কৰিছোঁ আৰু গোসাঁইৰ ওচৰত এইটোৱে প্ৰাৰ্থনা জনাইছোঁ আমাৰ সকলোৰে মংগল হওক আমাৰ জীৱনবোৰ যেন সুখ শান্তি আৰু সমৃদ্ধিৰে পূৰ্ণ হৈ উঠক আৰু জন্মাষ্টমীৰ দিনাখন শৰাই যিহেতু ৰাতিয়ে দিয়া হয় সেইবাবে মই এতিয়া পুনৰ গা পা ধুই মেখেলা চাদৰযোৰ পিন্ধি ল'লোঁ আৰু দিনতে তিয়াই থোৱা বুট মগু সেয়া ধুবলৈ আছে ফল মূলেও আনিলে সেয়াও ধুম লগতে পায়সো অকণমান বনাম বুলি ভাবিছোঁ এতিয়া যাওঁ সেইবোৰত লাগোগৈ লাহে লাহে কৰি থাকিলেহে হ'বগৈ আৰু আপোনালোককো যিমান পাৰোঁ দেখুৱাই থাকোঁ প্ৰথমে পায়সকণকে পাতি লওঁ বুলি ভাবিছোঁ পায়সৰ কাৰণে সকলোবোৰ যোগাৰ কৰিয়ে থোৱা আছে গাখীৰখিনি এতিয়া অলপমান গৰম কৰি লওঁ পায়সকণ যিহেতু হ'বলৈ দেৰি লাগে সেইটো কাৰণে আগতীয়াকৈ পাতি লৈছোঁ তেতিয়া বাকীবোৰ কাম লাহে ধীৰে কৰি থাকিব পাৰিম আৰু বাকীবোৰ যোগাৰ তাৰপিছতেই এইফালে এয়া প্ৰসাদৰ যা যোগাৰখিনিও এইদৰে কৰি লৈছোঁ বাহিৰত এতিয়া আন্ধাৰ হ'ল সেইবাবে চাকি দুগছ আগফালে দি লওঁগৈ শৰাই দিবলৈ অকণমান সময় আছে 8:30 মান বজাত দিম আৰু গোসাঁইজনাক আজিৰ কাৰণে এইদৰে টেবুল এখনৰ ওপৰত ৰাখিছোঁ আৰু শৰাই ধূপ চাকি আদি সকলোবোৰ আগবঢ়োৱা হৈ গ'ল আৰু এইফালে আমাৰ মূল থাপনাখনতো এগছি চাকি জ্বলালোঁ আৰু এতিয়া আমি প্ৰাৰ্থনা কৰিবলৈ বহিম তাৰ আগতে ভাবিলোঁ অকণমান আপোনালোককো দেখুৱাই লওঁ কেনেদৰে মই আজি সজাই লৈছোঁ কাবেলি বুটৰ ঘুগনিখিনিও ইতিমধ্যে হৈ গৈছে ইয়াতে মই পনীৰ কেইপিচমান দি দিম মই পনীৰখিনি ফ্ৰাই কৰি নাই লোৱা এনেকৈ কেতিয়াবা এনেকৈ কেঁচাকৈ দি খাই ভাল লাগে এতিয়া খুব বইল হ'বলৈ দিম সিজিবলৈ দিম তেতিয়া সোৱাদটো বৰ ভাল লাগে আৰু কি বনাম ভাবি থাকোঁতে দেখিলোঁ বিলাহী কেইটামান আৰু এয়া মই বিলাহী কাটি ল'লোঁ এতিয়া তেলত পাঁচফোৰণ কেইটামান আৰু শুকান জলকীয়া আছিলে শুকান জলকীয়া বেছি নাই দিয়া এটাই খালিখিনি দি দিলোঁ ইয়াতে কাটি থোৱা বিলাহীখিনি এতিয়া দি দিম মোৰ লুচিৰ কাৰণে আটা মাৰিও থোৱা আছে মাত্ৰ ফেনৰ তলত গৈ পিনে এতিয়া বেলিবগৈ লাগিব এই বিলাহীখিনি প্ৰায় অকণমান গলিবলৈ আৰম্ভ হৈছে ইয়াতে কাজু দিলোঁ অকণমান নিমখ দিম আৰু গেছটো চিমত কৰি পিনে এইখিনি মই এতিয়া ঢাকি থৈ যাম ফালে মোৰ লুচি বেলাও হৈ গ'ল আৰু আনফালে এয়া বিলাহীৰ টকো ৰেডি হৈ গ'ল মাত্ৰ ইয়াত অকণমান চেনি দিব লাগিব এয়া চেনিও দি দিছোঁ আৰু মোৰ বিলাহীৰ টক পুৰা ৰেডি হৈ গ'ল এই জাষ্ট বনাই মেলি হ'ল আৰু
একদম ঘামি মেলি অৱস্থা নাইকিয়া হৈ গ'ল এই যে ফেনখন এইখনেহে মোক ৰক্ষা কৰিলে মই পাকঘৰ ফালে দি ল'লোঁ তেতিয়াহে অকণমান বনাব পাৰিলোঁ এয়াই হৈছে আজি আমাৰ জন্মাষ্টমী স্পেচিয়েল খানা লুচি কাবুলী বুটৰ ঘুগনি বিলাহীৰ টক লগতে আছে এয়া পায়স এতিয়া শুই যাম আৰু খাই মেলি হৈ গ'ল ড্ৰেছে চেঞ্জ কৰি ভৰি হাত ধুই আহোঁগৈ বেলেগ গৰম উঠিছে আৰু ভাগৰ লাগিছে এইদৰে আজি দিনটো আমি পাৰ কৰিলোঁ শুভ জন্মাষ্টমী দিনটো আপোনালোকেও চাগে খুব সুন্দৰকৈ পাৰ কৰিলে আৰু নামঘৰটো ওচৰতে আছে কিন্তু মোৰ ল'ৰা পৰীক্ষা হোৱাৰ কাৰণে মই প্ৰতি বছৰে যাব নোৱাৰোঁ যেতিয়াই জন্মাষ্টমী হয় তেতিয়াই পৰীক্ষা চলি থাকে তাৰ তেনেহ'লে আজি এই ভিডিঅ'টো ইমানতে শেষ কৰিছোঁ পুনৰ নতুন এটা ভিডিঅ' লৈ আপোনালোকৰ মাজলৈ এনেদৰে আহিম তেতিয়ালৈকে বাই বাই গুড নাইট